তেতিয়া আমাৰ একেবাৰে অৱস্থা একেবাৰে নাই ঘৰখনৰ ল'ৰা একমাত্ৰ মই মোৰ হেৰি আছে আবেগিক কৰা নিচিনা হৈছে বাৰু আপোনাক আবেগ থাকিলেহে উন্নতি নহয়নে বাৰু য'ত আবেগ নাই সেইবিলাক লাইফৰ একো কাম নাই এদিন তেওঁৰ ভৰিত পিন্ধিবলৈ নাছিল এযোৰ ভাল হাৱাই চেণ্ডেল ছাত্ৰ ছাত্ৰীৰ সন্মুখতে পিন্ধি থকা পুৰণি চেণ্ডেলযোৰ ছিঙি যোৱাত তেওঁৰ প্ৰচণ্ড আত্মসন্মানত লাগিছিল আৰু সেইদিনাই তেওঁ ভেঞ্চাৰ স্কুলৰ চাকৰি ত্যাগ কৰি মনোনিৱেশ কৰিছিল কৃষি কাৰ্যৰ লগতে মৎস্য পালনত আৰু তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ বাবেই বৰ্তমান তেওঁ ৰাজ্যৰ এজন আদৰ্শ মৎস্যপালক এদিন এযোৰ ভাল হাৱাই চেণ্ডেল কিনিবলৈ সামৰ্থ্য নোহোৱা মোহন শৰ্মাৰ এতিয়া বছৰি উপাৰ্জন লক্ষ লক্ষ টকা আহকচোন বাৰু দৰং জিলাৰ লখিমপুৰ গাঁৱৰ আদৰ্শ মৎস্যপালক মোহন শৰ্মাৰ এই সফলতাৰ আঁৰৰ কথাবোৰ জানিবলৈ চেষ্টা কৰোঁ তাৰমানে কি হ'ল কাৰণ ঘৰৰ একমাত্ৰ ল'ৰা ময়েই গতিকে দায়িত্বটো মই দায়িত্বটো ভালদৰে বুজোঁ কাৰণ ল'ৰা হিচাপেতো মই মাই দেউতাক চাব লাগিব ঘৰখন মই ৰাখিব লাগিব সেইবিলাক মোৰ মনত যেতিয়া আহি গ'ল তেতিয়া মই তাৰমানে সেই শিশু সুলভ মনটো বা কৈশোৰ সুলভ মনটো মই কমপ্লিট তাৰমানে অলপ বান্ধি দিলোঁ বান্ধি দি খালি মোৰ তাৰমানে উপাৰ্জনক লৈয়ে মোৰ মানে চিন্তা সদায় চিন্তা এজন আদৰ্শ ব্যক্তি হোৱাৰ মানে আমাৰ গাঁওখন গোটেই পিছপৰা গাঁও আছিল হয়নে কেনেকৈ তাৰমানে এটা মই কৰ্মহাতত দিয়া ল'লে বাকীবিলাকেও পাব এই বস্তুটো মোৰ সদায় মনত খুন্দিয়ে থাকে তাৰমানে আৰু সেই বস্তুটো কি মাইক্ৰ' ডেভেলপ তাৰমানে আমাৰ যে মাইক্ৰ'ৰ পৰা আমি যিখিনি মানে উন্নতি কৰিব লাগিব বাকীতো একো নাই গাঁওখনত আৰু কি আছে গাঁওখনত একো নাই মাটি অলপমান আছে আৰু বাকী ধৰ প্ৰতি ঘৰতে 3-4টা লেবাৰ আছে গতিকে সেইখিনি নিজৰ ঘৰতে কেনেকৈ তাৰমানে আমি কামখিনি কৰিব পাৰোঁ এই বস্তুটোৱে সদায় মানে মনত খুন্দিয়ে থাকে কেনেকৈ ওলাই দিব পাৰোঁ আৰু সেইটো মানে উপদেশতকৈ আহি ভাল মই হাইস্কুলখন যেতিয়া পালোঁ হাইস্কুলখনত অৱশ্যে হাইস্কুল এখন পালোঁ মই হাইস্কুলখনত মই শিক্ষাদান কৰি থকা অৱস্থাতে খুব ভালে লাগিছিল মোৰ কিন্তু হঠাতে এদিন এটা মোৰ মানে কণ্ডিশ্যন এটা ঘটিল তাৰমানে যেতিয়া মই হাইস্কুলখনত সোমোৱাৰ পিছত মোৰ ঘৰৰ যিখন উদ্যান শস্যৰ বাগান সেইখন আচলতে জুই হৈ যোৱা অৱস্থা হ'ল আৰু মোৰ উপাৰ্জনৰ আহিলা নোহোৱা হ'ল মই তেতিয়া টিউশ্যনো কৰিব নোৱাৰা হ'লোঁ মই তাৰমানে 2-4টা টিউশ্যন কৰিছিলোঁ 30 টকাকৈ মই 120 টকা পাওঁ মাহত সেইকেইটাও মই যাব নোৱাৰা হ'লোঁ মই 2টা টিউশ্যন মাত্ৰ ৰাখিলোঁ ৰাখাৰ পিছত মোৰ ঘৰখনত মই কি কৰিলোঁ আগতে মই ঘৰখনত ৰবি শস্য কৰিছিলোঁ ৰবি শস্য মোৰ বেয়া হ'ল তাৰমানে ঘৰখনৰ উপাৰ্জনৰ আহিলা প্ৰায় ভাঙো অৱস্থা হ'ল তেতিয়া মই চলিব নোৱাৰোঁ মোৰ মানে কি বুঢ়া চাইকেল এখন আছে আৰু মোৰ আনকি মোৰ মানে নতুন চেণ্ডেলো এযোৰ নাই গতিকে এনেকৈ ক্লাছ কৰি থাকোঁতে এদিন মোৰ ক্লাছ 8ত মোৰ ক্লাছ আছিলে তাতে মোৰ চেণ্ডেলযোৰ ছিঙিল চেণ্ডেলৰ ফিটা এপাহ ছিঙিল ফিটা একপাত ছিঙোৱাৰ পিছত মই অফিচ ৰুমলৈ কোনো মতন চুচৰি ভৰি আনিছোঁ আৰু সেইদিনাখনেই মই ভাবিছোঁ যদি এনেকৈ মই ইয়াতে ফাঁচি থাকোঁ চৰকাৰেতো বৰ্তমান এইবিলাক স্কুল লোৱাৰ কোনো হেৰিয়ে নাই লাইনে নাই তেতিয়াহ'লে মোৰ জীয়া কবৰৰ নিচিনা হ'ব তাৰপিছত মোৰ এক প্ৰকাৰ মই মনটো তাৰ পৰা বান্ধিছিলোঁৱেই মই আজিৰ পৰা আৰু মই নাহোঁৱে নেকি এনেকুৱা হোৱাৰ পিছত এদিনাখন মই অৱশ্যে সঁচাই তাৰ পৰা ওলাই আহিলোঁ গতিকে এই যে মোৰ যি মনৰ সেই কল্পনাটো বাস্তৱত পৰিণত কৰাৰ কাৰণে মই যেতিয়া খেতিতে নামিলোঁ তাৰমানে সেই খেতিত নামাৰ পিছতেই মোৰ মানে এটা হেৰি আহি গ'ল লাইন এটা আহি গ'ল প্ৰথম যিহেতু হেৰি কৈ আছিলে মোৰ উদ্যান শস্য আছিলে উদ্যান শস্যৰ পিছত মই কি কৰিলোঁ উদ্যান শস্য বিশেষকৈ মানে মালভোগ কলটো ব্যাপক এটা হেৰি তাৰমানে আমাৰ গাঁওবিলাকত আগতে কি আছিল মালভোগ কলটো নহয় বুলি কয় তাৰমানে পুৰণা মানুহখিনিয়ে বিশেষকৈ মালভোগ কলটোৰ গুড়ত তাৰমানে গোবৰখিনি দিয়ে গোবৰত মালভোগ কলটো নহয় তাৰমানে কেঁচু হয় সেনেকৈ ধ্বংস কৰে গতিকে মই তাৰে কাৰণে কি কৰিলোঁ কৃষি সাৰথি এখন আনিলোঁ কৃষি সাৰথিখনত পঢ়ি পালোঁ যে বস্তুটো সেইটো নহয় তাৰমানে তাৰ যদি যিটো কণ্ডিশ্যন সাপেক্ষে তাক যদি আমি ৰোপণ কৰা যায় আৰু অলপ যদি প্ৰিপাৰেশ্যন কৰা যায় তেনেহ'লে মালভোগ কলো আমাৰ ইয়াতে হৈ যায় গতিকে সেই হিচাপে মই তাৰমানে কি কৰিলোঁ ব্যৱস্থাখিনি কৰি মালভোগ কল ল'লোঁ মালভোগ কলত যথেষ্ট লাভ আৰু তাৰপিছতে আছিলে আমাৰ এই কুঁহিয়াৰখিনি
আমি কুঁহিয়াৰ মই 2 কঠা মাটি কুঁহিয়াৰ কৰিছোঁ কুঁহিয়াৰ কৰি আমি কি কৰোঁ তাৰমানে কুঁহিয়াৰটো ডাল হিচাপত বিক্ৰী কৰোঁ তেতিয়া আচলতে এক পিছত মানে মোটামুটি 2 ফুট হয় 2 ফুটত মানে 2 টকা পায় 2 টকা আছিলে এতিয়া 2 ফুটত 10 টকা গতিকে সেই হিচাপে আমি ডাল কুঁহিয়াৰ মোটামুটি মই 2000 মান বিক্ৰী কৰোঁ আৰু টিং হিচাপত মই 14 টিং মান পাওঁ সেনেকৈ এই গুড়টো 14 টিং মান পাওঁ আৰু তেতিয়া এইটো কিমান চনত এইটো সেইটো মোটামুটি আপোনাৰ 98 হেৰি হ'ব এই কুঁহিয়াৰ খেতি কৰাটো এনেকৈ গতিকে বছৰটোত মই এটা কথা কৰোঁ তাৰমানে 4-5 জাগাৰ পৰা মোৰ মানে আয়ৰ উৎস এটা বাছি লওঁ 1 নম্বৰ টিউচন 2 নম্বৰতে তাৰমানে ৰবি শস্য 3 নম্বৰতে 2 নম্বৰতে ৰবি শস্য মানে আমাৰ উদ্যান শস্য হেৰিৰ পৰা আহে এই কলৰ পৰা আহে আৰু কলৰ তলত মানে ভোট জলকীয়া খেতি কৰোঁ তাতে আনাৰসৰ খেতি কৰোঁ আনাৰস মোটামুটি মোৰ 1200 মান আনাৰস আছিলে তেতিয়া ভোট জলকীয়া আছিলে মোটামুটি প্ৰায় 100 জোপা আৰু কল আছিলে 344 জোপা তাৰমানে এদিনত এচুপ কল এটা আইডিয়া তাৰমানে তেতিয়াহ'লে মোৰ কি হ'ব মোটামুটি ধৰক একদিনত 100 টকা হ'ব ডেইলি খৰচটো ওলাই থাকিব মোৰ এইবিলাক হিচাপ আৰু তাৰপিছতে আৰু আছিলে ৰবি শস্যখিনি কৰোঁ ৰবি শস্যখিনি মই তাৰমানে আলু বেঙেনা বিলাহী এইবিলাক চব কৰোঁ এই হেৰি কৰোঁ আপোনাৰ সৰিয়হ কৰোঁ খালি মই তাৰমানে নিমখখিনি আৰু কেৰাচিনখিনি কিনিব লাগে আৰু তাৰমানে মই যিটো আমাৰ খৰচ যায় আমাৰ পকেটৰ পৰা সেই খৰচটো মোৰ কমপ্লিট মই ষ্টক কৰি মই মোটামুটি 7টা মান মানে ছেভিং মই মানে হেৰি কৰিছিলোঁ সঞ্চয় আৰু সেই সঞ্চয়ৰ পৰা লাহে লাহে 2 বছৰ 3 বছৰ মূৰে এটা মানে পইচা পাওঁ সেই পইচাখিনি দি লাহে লাহে মোৰ কিন্তু এইম এটা আছিলে যে মই এটা সময়ত স্বাৱলম্বী কৃষক হোৱাৰ কাৰণে খুব ইচ্ছা আছিলে আৰু সেই স্বাৱলম্বী কৃষকজন কি হ'ম সেই কৃষকজন হ'ম মানে মৎস্যপালক আৰু গোপালক কি হ'ল অলপ পইচা মানে ৰাহি কৰি মই এবিঘা ফিচাৰী খান্দাৰ আৰম্ভ কৰি দিলোঁ আৰম্ভ কৰি এতিয়া বৰ্তমান মোটামুটি মোৰ প্ৰায় 6.5 বিঘা মাটিৰ ফিচাৰী মই ইয়াতে 5টা খান্দিছোঁ 5টা খান্দি ইয়াতে তাৰমানে মই আজি প্ৰায় 2016ৰ পৰা মই নিজে হেৰি কৰোঁ আপোনাৰ এইটো হাবাবিধ বুলি কোৱা হয় এই মানে আমি মোৰ মিছেছ আৰু মই দুটাই লগ লাগি মানে আমাৰ ৰৌ ভকুৱা মিৰিকা আদিৰ স্পনটো কৰা আৰম্ভ কৰি এতিয়া হয় আৰু তাৰে মাজতে মাজে বাহিৰলৈ মই আমাৰ অসমৰ বাহিৰলৈ মানে ট্ৰেইনিঙৰ সুবিধা পাইছিলোঁ SIRDৰ জৰিয়তে তালৈকো গৈছোঁ ক'ত গৈছে এই অন্ধ্ৰ গৈছোঁ প্ৰথমতে অন্ধ্ৰত আমি তাতে 14 দিন থাকি আহিছোঁ তাতে তেতিয়াই প্ৰথম অৱশ্যে স্পন কালচাৰটো তাতে শিকিছোঁ আৰু স্পন আমাৰ বিডিং প্ৰচেছটো শিকিছোঁ তাৰপিছত কলিকতাত গ'লোঁ শ্বৰ্ট লেক তাৰপিছতে 2014ত গৈছোঁ অমৃতসৰ আমাৰ লুধিয়ানা গৈছোঁ তাতে অৱশ্যে আমাৰ হাইব্ৰিড চিড যিটো বনাই তাৰ ওপৰত এটা গৈছিলোঁ সেনেকৈ যাই তাৰ পৰা আহিছোঁ অৱশ্যে আৰু 3-4টা মই সুবিধা পাইছিলোঁ কিন্তু মই যাব নোৱাৰিলোঁ ঘৰত তেতিয়া মোৰ জাৰ্চি ফাৰ্ম হৈ আছে জাৰ্চি ফাৰ্মৰ কাৰণে মই যাব নোৱাৰিলোঁ ব্যস্ততা থাকিলোঁ এতিয়া আপোনাৰ বছৰি কিমান টকা হয় মাছত আপোনাৰ মানে ব্যৱসায় ধৰক মাছৰ ব্যৱসায় অৱশ্যে কমপ্লিট এণ্ডিং হিচাপে মই হেৰি কৰা নাই এণ্ডিং হিচাপে কিয় কৰা নাই তাৰমানে মাছটো ৰৈ যায় কিন্তু এটা ধাৰণা এটা মানে হেৰি আছে সঠিক ধাৰণা এটা এপ্ৰপ্ৰিয়েট ধাৰণা নহ'লেও আনুমানিক ধাৰণা এটা কৰা যায় যেনিবা এতিয়া মই অকল স্পুনৰ পৰা এইবাৰ এই যোৱা বছৰতে মই আপোনাক এটা থুলমূল এটা হিচাপ দিব পাৰোঁ স্পুনৰ পৰা মোটামুটি মই প্ৰায় 20,000 টকা পাইছোঁ আমাৰ যিটো খুদ পোনাৰ পৰা তাৰপিছতে আৰু কেইড অভাৰ ফিজটো মোৰ বিক্ৰী কৰোঁ পোৱালিটো যিটো চিটটো এই কেইড অভাৰটোৰ পৰা মোটামুটি প্ৰায় 10 কুইণ্টেল কেইড অভাৰ মই বিক্ৰী কৰিছোঁ 250-300 টকা দামত গতিকে সেনেকৈ প্ৰায় 3 লাখ মান টকা বা 2,80,000 মান টকা কালেকশ্যন হৈছে আৰু মাৰ্কেট মাছ পাইছোঁ মই মোটামুটি 5 কুইণ্টেল মান মাছ মাৰ্কেট মাছ মই বিক্ৰী কৰা হৈছে মাৰ্কেট মাছৰ দাম কম সেইবিলাক মাছৰ মোটামুটি 15,000 টকা গতিকে তাতেও মোটামুটি 70-75,000 পোৱা গৈছে আল্টিমেটলি মই বছৰত 4 লাখ মান টকাৰ মানে হেৰি কৰা হয় বিক্ৰী কৰা হয় এনে ধৰক আপোনাৰ ধৰক জাৰ্চি ফাৰ্ম এই মাছ এনেকৈ গোটেইখিনি মিলি আপোনাৰ কিমান মান আহে বছৰি আপোনাৰ ধৰক এই জাৰ্চি ফাৰ্ম অৱশ্যে এতিয়া মই আজি 2 বছৰে হ'ল জাৰ্চি ফাৰ্মটো মই বাদ দিছোঁ কাৰণ মা দেউতা মোৰ ঢুকাল আৰু এই ছোৱালীকেইটা মই প্ৰাইভেট স্কুলত দিছিলোঁ গতিকে সময়টো হেৰি কৰা নাযায় আৰু যিহেতু মোৰ চিডৰ ব্যৱসায় মাছটো মই 500 रुपया এটা পদ্ধতিত মই এটা মানে হেৰি কৰোঁ এই খেতি কৰা হয় গতিকে সময় একেবাৰে নাপাৱাৰ কাৰণে মই জাৰ্চি ফাৰ্ম আজি 3 বছৰ আগতে মই বিক্ৰী কৰি পেলালোঁ কিন্তু মই এটা কথা মোৰ আয়ৰ উৎস প্ৰধান উৎস হ'ল বস্তিখানৰ পৰা মই
চৌপাৰী বা আমাৰ বুঢ়া তামোল এইখিনি বিক্ৰী কৰি মই মোটামুটি 1 লাখ মান টকা পোৱা যায় পাণত পাওঁ পাণত মোটামুটি 20,000 মান টকা পোৱা যায় তাৰ বাহিৰে আৰু বেলেগ আৰু আমাৰ ৰাজাহাঁহ আছে আচ্ছা পাতি হাঁহটো বাদ দিছো আগতে মোৰ ডাকাৰী আছিলে কিন্তু ডাকাৰী এটা সমস্যা এটা সৃষ্টি কৰে সেই সমস্যাটো হৈছে তাৰমানে খালৰ গৰাবোৰ গোটাই ভাঙি দিয়ে গতিকে আমাৰ যিটো ৰাজাহাঁহ সেই ৰাজাহাঁহ মানে এই আজি বহু বছৰে হ'ল কিন্তু যোৱা 3 বছৰ মান অলপ বেছিকে আমি পালন কৰিছো ৰাজাহাঁহৰ পৰা মোটামুটি 25,000 মান টকা পোৱা যায় যোৱা বছৰ 30,000 মান টকাই পাইছো এইবাৰো অৱশ্যে আছে ৰাজাহাঁহ হেনেকে তাৰ পিছতে আৰু এই সিটখিনি তাৰমানে আয়ৰ উৎস 4টা মান এতিয়া মোৰ আছে এইখিনিৰ পৰা মোটামুটি ধৰক 4-5 লাখ টকা হৈ গ'ল তাৰমানে যদি এজন মানুহে চাকৰি নকৰাকৈও মাহকত এটা চেলাৰী ল'ব ইচ্ছা কৰে তেতিয়াহ'লে তেওঁ কি কৰিব লাগিব আয়ৰ উৎসবিলাক মানে পৃথক পৃথক কৰিব লাগিব গতিকে আমাৰ আয় কৰিবলৈ এজন মানুহে বহুত কৰিব পাৰে যদি তেওঁ সঠিক ৰূপত কাম কৰে যদি তেওঁ সময় লছ নকৰে তেওঁ বহুত কাহিৰ কৰিব পাৰে সেই কাৰণে মই এটা প্ৰত্যেক বছৰে মোৰ মনৰ এটা আনন্দ লগাৰ কাৰণে মনত এটা উৎসাহ বঢ়াৰ কাৰণে মই কি কৰোঁ হিচাপ এটা মই মানে থুলমূলকৈ হিচাপ কৰোঁ